এইটো ভিডিও আগৰ ভিডিওটোৰ সেকেন্ড পার্ট হয় আৰু আমি ডিসকাস কৰি আছিলো হাৱাৰ্ড গাৰ্ডেনৰ 9 টাইপস অফ ইন্টেলিজেন্সৰ বিষয়ে। আমি অলৰেডি 5টা ইন্টেলিজেন্সৰ বিষয়ে আগৰ ভিডিওতে ডিসকাশন কৰি উঠিছো। যদি আপোনালোকে আগৰ ভিডিওটো এতিয়ালৈকে চোৱা নাই, তলত ডেসক্ৰিপশনত লিংকটো দি থোৱা আছে, তাত গৈ পেলাই প্ৰথমতে আগৰ ভিডিওটো চাই লওক, তাৰ পাছতে এইটো আৰম্ভ কৰিব। তো যেহেতু আমি অলৰেডি 5টা টাইপ অফ ইন্টেলিজেন্সৰ কথা পাতিছো, আমি আৰম্ভ কৰিম 6 নম্বৰটোৰ পৰা। 6 নম্বৰটো হ'ল বডিলি কাইনেস্থেটিক ইন্টেলিজেন্সি। এই বডিলি কাইনেস্থেটিক ইন্টেলিজেন্সি বেছি থকা এজন মানুহ হ'ল হিমা দাস, মেৰি কম। গতিকে আপোনালোকে অকণ ফিল কৰিব পাৰিছে যে বডিলি কাইনেস্থেটিক ইন্টেলিজেন্সি কোনবিলাকক কোৱা হয়। সেইবিলাক মানুহক কোৱা হয় যাৰ বডি আৰু মাইণ্ডৰ কোঅৰ্ডিনেশ্যনটো বহুত বেছি ভাল হয়, যোনে বডিৰ পৰা বস্তু এটা এক্সপ্ৰেছ কৰিব পাৰে, যাৰ যিমানখিনি তেওঁ লাইফত অৰ্জন কৰে, নাম হওক চহৰত হওক, সেই গোটেইখিনি বস্তু তেওঁৰ বডিৰ পৰাই তেওঁৰ জীৱনত আহিব। জেনেৰেলি যাৰ বডিলি কাইনেস্থেটিক ইন্টেলিজেন্সি থাকে, তেওঁলোক এজন ভাল এথলেট হ'ব পাৰে, এজন ভাল ডেন্সাৰ হ'ব পাৰে, এজন সাৰ্জন হ'ব পাৰে আৰু এজন ক্ৰাফ্ট পিপল হ'ব পাৰে। Number 7, linguistic intelligence. Linguistic intelligence যিবিলাক মানুহৰ থাকে, তেওঁলোকে শব্দৰ লগত খেলি ভাল পায়। Linguistic intelligence is the ability to think in words and to use language to express and appreciate complex meaning. তো যিবোৰ মানুহৰ linguistic intelligence থাকে, তেওঁলোকে শব্দৰ লগত খেলে, তেওঁলোকে শব্দৰে নিজক এক্সপ্ৰেছ কৰে, তেওঁলোকে কমপ্লেক্স শব্দবিলাকো বহুত সৰল কৰি পেলাব পাৰে, তেওঁলোকে কমিউনিকেশ্যন সদায় শব্দৰে কৰি ভাল পায়, শব্দত তেওঁলোকৰ দখলটো বহুত বেছি ভাল, তেওঁলোকে নতুন নতুন শব্দ ব্যৱহাৰ কৰে। আপুনি জেনেৰেলি যিবোৰ মানুহ পয়েট হয়, কবি হয়, নভেলিষ্ট হয়, যোনে নভেল বগেৰা লিখে, অনুৰাধা শৰ্মা পূজাৰী, হোমেন বৰগোহাঁই, এওঁলোকৰ লিংগুইষ্টিক ইণ্টেলিজেন্সি আছিলে। জাৰ্নেলিষ্ট, যিবোৰ মানুহ জাৰ্নেলিষ্ট থাকে, আপুনি চাব তেওঁলোকৰ কোনো স্ক্ৰিপ্টৰ প্ৰয়োজন নাই, তেওঁলোকে এটা মোমেণ্টত ইমিডিয়েটলি গৈ পেলাই সেই চিটুৱেশ্যনটোৰ কথা ইমান সুন্দৰকৈ বিৱৰণ কৰে, এনেকুৱা অনুভৱ হয় যেন আমি স্ক্ৰিপ্ট লৈহে তেওঁলোকে বহি আছিল, বা তেওঁলোকৰ স্ক্ৰিপ্টৰ প্ৰয়োজন নাই। দে আৰ ইফেক্টিভ পাব্লিক স্পিকাৰ। ইফেক্টিভ পাব্লিক স্পিকাৰ হয় নৰেন্দ্ৰ মোদীৰ স্পীচক মানুহে সদায় এপ্ৰিচিয়েট কৰে, তেওঁ বহুত ধুনীয়া কথা কয় বুলি কয়। ৰিজনটো কি? কাৰণ তেওঁৰ তাত লিংগুইষ্টিক ইণ্টেলিজেন্সি আছে, সঠিক সময়ত সঠিক শব্দটো ব্যৱহাৰ কৰি নিজৰ মনৰ কথাখিনি সুন্দৰভাৱে ব্যক্ত কৰিব পাৰে। তো যিবিলাক মটিভেশ্যন স্পিকাৰ বগেৰা আপোনালোকে লগ পায়, তেওঁলোকৰ লিংগুইষ্টিক ইণ্টেলিজেন্সিটো বহুত বেছি থাকে। লিংগুইষ্টিক ইণ্টেলিজেন্স থকা মানুহবিলাক এজন গুড ষ্টৰী টেলাৰ হয়। আপুনি চাব প্ৰত্যেকজন ফ্ৰেণ্ডজনত এজন এনেকুৱা ফ্ৰেণ্ড থাকে যোনে বহুত ধুনীয়াকৈ ষ্টৰী ক'ব পাৰে। হয়তো কিছুমান ষ্টৰী সঁচা হ'ব পাৰে, হয়তো কিছুমান ষ্টৰী মিছা হ'ব পাৰে, বাট তেওঁলোকে ষ্টৰী বহুত ধুনীয়াকৈ ক'ব পাৰে। আপুনি চাব যিবোৰ এডভাৰটাইজমেণ্ট আছে, মাৰ্কেটিং আছে, যাৰ গুড ষ্টৰী টেলিং স্কিলটো আছে তেওঁলোকে বহুত বেছি গ্ৰ' কৰিব পাৰে। কাৰণ ষ্টৰী কৈ পেলাই প্ৰডাক্ট এটা বিক্ৰী কৰা, ষ্টৰী কৈ পেলাই প্ৰডাক্ট এটা মানুহৰ মাজত লৈ যোৱা এটা বিৰাট ধুনীয়া আৰ্ট হয়। তো যিবিলাক মানুহৰ লিংগুইষ্টিক ইণ্টেলিজেন্সি আছে, তেওঁলোকে ভাল ষ্টৰী টেলাৰ হয়, যোনে বহুত সুন্দৰকৈ ষ্টৰী ক'ব পাৰে, কাহানীবোৰ দাঙি ধৰিব পাৰে। Number 8 আহোঁ আমি ইন্ট্ৰাপাৰ্চনেল ইণ্টেলিজেন্সি। ইন্ট্ৰাপাৰ্চনেল ইণ্টেলিজেন্সি ইজ দ্য কেপাচিটি টু আণ্ডাৰষ্টেণ্ড ওৱান ছেল্ফ এণ্ড ওৱানছ থট এণ্ড ফিলিং এণ্ড টু ইউজ ছাচ নলেজ ইন প্লেনিং এণ্ড ডাইৰেকশ্যনিং ওৱানছ লাইফ। ইন্ট্ৰাপাৰ্চনেল মানুহবিলাকে কি হয়, নিজক বহুত ভালকৈ বুজি পায়, নিজৰ লগত বহুত বেছি কথা পাতে, আৰু তেওঁলোকে কোনোবা পাৰ্টিকুলাৰলি সন্মুখত বহি থকা মানুহ এজনকো ভালকৈ বুজিব পাৰে, তেওঁলোকৰ মনৰ কথাবোৰ বুজিব পাৰে, তেওঁলোকৰ ফিলবিলাকক ফিল কৰিব পাৰে, আৰু এই নলেজটো লৈ পেলাই ভাল এটা প্লেন কৰিব পাৰে, তেওঁলোকৰ তাত জীৱনত ডাইৰেকশ্যন দিব পাৰে। যিবিলাক মানুহ চাইক'লজিষ্ট হয়, যিবিলাক মানুহ কাউন্সিলাৰ হয়, যিবিলাক মানুহে কোচিং কৰে, লাইফ কোচিং কৰে, তেনেকুৱা মানুহৰ এই টেলেণ্টটো বহুত বেছি থাকে। সন্মুখৰ মানুহজনৰ কথা ভালকৈ শুনি, ভালকৈ বুজি তেওঁক এটা শুদ্ধ ৰাস্তা দেখুৱাব পাৰে যে কেনেকৈ জীৱনত আগবাঢ়ি যোৱাটো দৰকাৰ। দে আৰ ভেৰি এৱেৰ অফ দেয়াৰ অ'ন ফিলিং এণ্ড ছেল্ফ মটিভেটেড। তেওঁলোক বহুত বেছি ছেল্ফ মটিভেটেড হয়, নিজৰ বিষয়ে বহুত ভালকৈ জানে, তেওঁ কি ভাল পায়, কি বেয়া পায়, কি পাৰিব, কি নোৱাৰিব, তেওঁলোকে বহুত ভালকৈ নিজৰ কথাটো বুজি পায়। আৰু নম্বৰ 9 এণ্ড ইজ দ্য লাষ্ট ওৱান, স্পেটিয়েল ইণ্টেলিজেন্সি। যিবোৰ মানুহে বস্তু এটাক লৈ বহুত ভালকৈ ভিজুৱেলাইজ কৰিব পাৰে, তেওঁলোকে যিকোনো এটা বস্তুক 3টা ডাইমেনশ্যনত ভাবিব পাৰে, 3D ইমেজ তেওঁলোকে ব্ৰেইনত ক্ৰিয়েট কৰিব পাৰে, তেওঁলোকে মেণ্টেলি ইমেজ ক্ৰিয়েট কৰিব পাৰে, তেওঁলোকে গ্ৰাফিক্স হওক,
আৰ্টিষ্টিক কাম হওক এইবিলাকত তেওঁলোকে বহুত ভাল হয় এইবিলাক মানুহে জেনেৰেলি আপুনি VFXত কাম কৰা দেখিব গ্ৰাফিক্সত কাম কৰা দেখিব ড্ৰয়িং কৰা দেখিব তেওঁলোকে কোনোবা এটা ঠাইত যদি কিবা এটা অবজেক্ট দেখি আহে ন তেওঁলোকৰ মানে ফটো মেমৰি থাকে যেতিয়া তেওঁলোকে কিবা এটা বস্তু দেখি আহিব ঘৰত আহি সেই একজেক্টলি বস্তু তেওঁলোকে ইমাজিন কৰি পেলাই ড্ৰয়িং কৰি দিব পাৰে কাৰণ তেওঁলোকৰ স্পেটিয়েল ইণ্টেলিজেন্সটো বহুত বেছি থাকে তেওঁলোকে ফটো মেমৰিটো বহুত বেছি আছে যিগত এটা ইমেজ দেখিলে সেইটো এজ এ ফটো হিচাপে তেওঁলোকৰ তাত আহি যায় পেইণ্টাৰ বাগেৰা আপুনি যিমান লগ পায় ন দে অল হেভ দ্য স্পেটিয়েল ইণ্টেলিজেন্সি তো দিজ অল আৰ দ্য 9 স্পেচিয়েল ইণ্টেলিজেন্সি আমি যাৰ কথা ক'লোঁ হিয়াৰে আপোনাৰ কোনটো ইণ্টেলিজেন্সি আছে আমাক জনাব নাপাহৰিব কমেণ্ট বক্সত গৈ পেলাই আৰু ভিডিঅ'টো ইয়ালৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ